মই টেৰৰিষ্ট তথা সন্ত্ৰাসবাদী নহয়, মই জাতিপ্ৰেমী। নমস্কাৰ, মই নিজৰ জাতি মাটি ভেটিৰ সুৰক্ষাৰ বাবে মাত মাতি অহা এজন সচেতন নাগৰিক। ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ অধীনৰ কাৰ্বি আংলং জিলাৰ কাৰ্বি ভূমিপুত্ৰ লিটচং ৰংফাৰ। যিখন চৰকাৰে জাতি মাটি ভেটিৰ সুৰক্ষাৰ কথা কৈ থাকে, যিখন চৰকাৰে খিলঞ্জীয়া সংৰক্ষণৰ কথা কৈ কৈ শাসনত আহিল, সেই চৰকাৰৰ দৃষ্টিত আজি আমি সন্ত্ৰাসবাদী অৰ্থাৎ টেৰৰিষ্ট। যোৱা ৮ ছেপ্টেম্বৰ তাৰিখে মোক মিছা অভিযোগত চৰকাৰী পক্ষই ষড়যন্ত্ৰ কৰি সন্ত্ৰাসবাদী সজাই মোক গ্ৰেপ্তাৰ কৰিলে। নিজৰ পাত্ৰীবোৰে কেনে তেনেকুৱা এৰেষ্ট হৈ থাকিল। কোনোবাই নিজৰ জাতিৰ বাবে ভূমিৰ বাবে সুৰক্ষাৰ বাবে মাত মাতিলে সন্ত্ৰাসবাদী হয় নেকি? মানুহৰ লগত শান্তিপূৰ্ণভাৱে হাত জুৰি কথা পাতিলেই ত্ৰাস সৃষ্টি কৰা হয় নেকি? নিশ্চয় নহয়। আৰু ময়ো সন্ত্ৰাসবাদৰ সৃষ্টি কৰা বা কাৰোবাৰ মাজত সংঘাত সৃষ্টি কৰা একো কাম কৰা নাই আৰু কৰিবও নিবিচাৰো। মাত্ৰ আমাৰ কাৰ্বি ভূমি সুৰক্ষা বিচাৰি আলোচনা কৰিছো, যাৰ বাবে মোক সন্ত্ৰাসবাদী সজালে। বৰ্তমান সময়ত আমাৰ দৰে খিলঞ্জীয়া নিজৰ অধিকাৰ বিচাৰি প্ৰাপ্য বিচাৰি মাত মতা অথবা কিবা এটা আলোচনা কৰাও চৰকাৰৰ দৃষ্টিত সন্ত্ৰাসবাদ। চৰকাৰ তথা শাসক পক্ষই আমাৰ দৰে খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলক বাৰে বাৰে দমন কৰিব বিচাৰি আহিছে আৰু তাৰেই ভুক্তভোগী মই এজন কাৰ্বি। নিজৰ ভূমিৰ বাবে কৰা আলোচনা যদি সন্ত্ৰাসবাদ হয়, ৰাইজৰ লগত কথা বতৰা পতা মানুহক যদি চৰকাৰে সন্ত্ৰাসবাদী সজায়, তাতকৈ আৰু দুখৰ বিষয় খিলঞ্জীয়াৰ বাবে অসমীয়াৰ বাবে কি হ'ব পাৰে? জনসাধাৰণৰ ওপৰত অত্যাচাৰ চলোৱা এই চৰকাৰক ধিক্কাৰ। চৰকাৰৰ এই শোষণ অত্যাচাৰ একপক্ষীয় সিদ্ধান্ত কাৰ্বি অসমীয়াই আৰু মানি নলয়। চৰকাৰে খিলঞ্জীয়া জনগোষ্ঠীৰ কণ্ঠ দমন কৰি অহাটো কোনো নতুন কথা নহয়। আগৰেই পৰা আমাৰ দৰে খিলঞ্জীয়া জনগোষ্ঠীক দমন কৰি আহিছে, কিন্তু সময় সলনি হ'ল। আজিৰ অসমীয়া খিলঞ্জীয়া আগৰ অসমীয়া খিলঞ্জীয়া হৈ থকা নাই। আজিৰ কাৰ্বি আগৰ কাৰ্বি হৈ থকা নাই। এতিয়া খিলঞ্জীয়া সজাগ হৈছে, কাৰ্বি সজাগ হৈছে। কাৰো অত্যাচাৰ নিৰ্বিকাৰ হৈ আমি সহ্য কৰি নাথাকো। শেষত মই কৃতজ্ঞ ৰাইজৰ ওচৰত। মোক এই সময়ত আপোনালোকে যিমানখিনি সহায় কৰিলে তাৰ বাবে মই চিৰদিন ঋণী হৈ ৰম আপোনালোকৰ ওচৰত। সমগ্ৰ অসমৰ বহু লোকে বহু সংগঠনে জাতিভেদ পাহৰি মোৰ বিপদৰ সময়ত যথেষ্ট সহায় কৰিলে, মোৰ বাবে মাত মাতিলে, মোৰ বাবে থিয় দিলে। মই ধন্যবাদ দি শেষ কৰিব নোৱাৰিম। মই কৃতজ্ঞ আপোনালোকৰ ওচৰত। মোৰ কাৰ্বি ভাই ককাইহঁত বাই ভনীহঁত আপোনালোকে ইমানখিনি সমৰ্থন কৰিলে যে মই ধন্যবাদ দিবলৈ শব্দৰ অভাৱ মোৰ। এইখিনিতে এটা কথা কওঁ, আমাৰ পুলিচ প্ৰশাসনৰ মানুহখিনিক মই অলপো বেয়া পোৱা নাই আৰু নাপাওঁ। আপোনালোকে চৰকাৰী নিৰ্দেশনা মানি মাত্ৰ নিজৰ দায়িত্বখিনি পালন কৰিছে আৰু আন দিনতকৈ বেছি কষ্ট হৈছে। আপোনালোকে ৰ'দত পৰি গৰমত জ্বলি গোটেই দিনটো ভালকৈ নোখোৱাকৈ মোৰ বাবে দায়িত্ব পালন কৰিবলগীয়া হৈছে, দিনটো থিয় হৈ থাকিবলগীয়া হৈছে। আৰু তাৰ পাছতো আপোনালোকে অকণমানো অলপো মোক বেয়া ব্যৱহাৰ কৰা নাই। আপোনালোকলৈ মোৰ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা। মই আজীৱন কৃতজ্ঞ হৈ ৰম আপোনালোক সকলোৰে ওচৰত। আপোনালোকৰ সাহস আৰু মৰমবোৰ লৈ পূৰ্ণ উদ্যমেৰে অসমৰ বাবে খিলঞ্জীয়া তথা কাৰ্বিসকলৰ অধিকাৰৰ বাবে মই মাত মাতি যাবলৈ সাজু। ৰাইজৰ বাবে মাত মাতি মই এবাৰ দুবাৰ নহয় ১০০ বাৰ গ্ৰেপ্তাৰ হ'বলৈ ভয় নকৰো। জাতিৰ মাটিৰ বাবে অসম তথা কাৰ্বি ভূমিৰ বাবে সুৰক্ষাৰ বাবে শাসকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো প্ৰচেষ্টা ভাবুকিয়ে মোক ৰখাব নোৱাৰে। এতিয়াই আমি মাত নামাতিলেই আমাৰ জাতিৰ ভৱিষ্যত আৰু অসমৰ অস্তিত্ব শেষ হ'বলৈ আৰু বেছি সময় নালাগে। আৰু ভৱিষ্যতলৈ এনে এটা সময় আহিব যেতিয়া আমাৰ পিছৰ প্ৰজন্মই নিজৰ সুৰক্ষা হেৰুৱাই শিপা হেৰুৱাই চকু পানী টুকিব লাগিব। চিধা কথা, চৰকাৰে আমাৰ কণ্ঠ ৰুধিব নোৱাৰে আৰু এই অত্যাচাৰী দমনকাৰী চৰকাৰৰ বিৰুদ্ধে আজি খিলঞ্জীয়া জাগিছে, জাগিবই। ধন্যবাদ। জয় আই অসম। নিজৰ পাত্ৰীবোৰে কেনে তেনেকুৱা